টাইমত দেখিছে ন ঘৰত নহ'লে অকণমান খোজকাঢ়ি যোৱাহেঁতেনে তাতো তিতিলোহেঁতেন ৰাস্তাত। এইফালে মই ঘৰৰ পৰা গৈছোঁ আৰু বাজিছে 8টামান বাজিছে। মই যাবলৈ ওলালোঁ আৰু ঘৰৰ পৰা। এতিয়া ঘৰলৈ মানে মিছাজান নাযাম, মই যাম গহপুৰলৈ যাম। আৰু এইফালে আহি পালোহি, তাই চাহ খালোঁ। চাহ খাই অলপ দেৰি কথা পাতিলোঁ। তাৰপিছতে তাই আজিহে ভাত বনাবলৈ গ'ল আৰু অকণমানকেইটাই মানে বিচনাতে খেলি আছে। মই সিহঁতৰ ওচৰতে বহি আছোঁ, যিহেতু সৰু ল'ৰা ছোৱালীনো চাই থাকিব লাগে নহয়। একো থাকক দিয়া, ডাঙৰ দে খেলি থাকক দিয়া আকৌ ধুনীয়া। আপোনালোকে আকৌ লগ পাইছোঁ মই গধূলি 7টামান বজাত। আমি যাবলৈ একদম ৰেডি চেডি হৈ গ'লোঁ ধুনীয়াকৈ, একদম কাপোৰ চাপোৰ পিন্ধিলোঁ। তেনেকুৱা টাইমতে বৰষুণ জাক দিলে যাবলৈ নাপালোঁ। তাৰপিছতে সিহঁতি ক'লে থাক বুলিকৈ থাকি দিলোঁ আৰু ভালে হ'লে। এইফালে আজি ধুনীয়াকৈ কাম বন কৰি আছে। ইয়া চাহ বনাইছে আমালৈ, হাই কৈছে হা কাইলৈ যামগৈ আৰু গধূলিকৈ, মানে গধূলি নহয় মানে একদম ৰাতিপুৱাই যামগৈ, 7টামান বজাতে যামগৈ। আমি যাবলৈ একদম ৰেডি চেডি কাপোৰ চাপোৰ চব পিন্ধি ল'লোঁ, একদম যাব নাপালোঁ। বৰষুণ যাকো একদম ঠিক টাইমত দেখিছে ন ঘৰত নহ'লে অকণমান খোজকাঢ়ি যোৱাহেঁতেনে তাতো তিতিলোহেঁতেন ৰাস্তাত। একদম ভাল বাচিলোঁ। অকল বাকী কথা নাই, মায়ে দিয়া গিলাচটো দিয়া। পিছত খালোঁ, খাই পেলাই এতিয়া শুওঁ আৰু হয় নাই, 11টা বাজিলে। ৰাতিপুৱা আমি যাব ওলালোঁ ঘৰলৈ দেই। হাই বিহুৱান এয়া যাবলৈ ওলাইছে আৰু ৰাইজসকল গৈ আছে আৰু এয়া বতৰটো মুকলি হ'ল আৰু ৰ'দ ওলাইছে এতিয়া ঘৰত 4টামান বজাত পামগৈ, 3টা 4টামান। আকৌ আহিবা খালি দেই, নোহাকৈ নাথাকিবা। এইয়া বেটেৰী ৰখি আছে, এয়া বাপেকে আৰু পিতেকে সোমালেগৈ গাড়ীত। হেৰি কৰিলা জানো ভিডিঅ' হৈ আছে। বাই বাই। তই আৰু নাহনে কি একেবাৰে? আৰু নাহিবি নে কি? আৰু ৰাইজসকল মোৰ মোচন চাওঁ, একদম খঙত থকা নিচিনা লাগিছেনে বাৰু? আৰু এইফালে মানে গৈ আছোঁ আৰু ঘৰলৈ বেটেৰীত। নামটি ষ্টেচনত নমাই দিব, তাৰপৰা নামটি টেম্পুত উঠি একদম চিধা পামগৈ আমি মিছাজান মানে। তাৰপৰা আকৌ বেটেৰীত উঠি আকৌ ঘৰ পামগৈ আৰু দেই। মুঠতে 3খন গাড়ী বগাব লাগে আৰু দেই, তেতিয়াহে ঘৰ পাম আৰু। ভাত চাত খোৱা মানে বহুত দেৰি হৈ গ'ল, যিহেতু আমি 3টা বজাত পাইছোঁহে। তাৰপাছত ঘৰৰ কাম বনবোৰ আজৰি হৈ মেলি মাক যিহেতু গাখীৰ দি পঠিয়াইছিলে, গাখীৰ দি মানে ভাত খালোঁ আৰু। একো চব্জি ভাজি একো নবনালোঁ, দাইল চাই ভাবিছিলোঁ দাইল বনাম বুলি। তেতিয়া মানুহজনে ক'লে গাখীৰে খাম এনেকৈ বুলি ক'লে। তাৰপৰা ময়ো গাখীৰ খাই দিলোঁ, তেওঁ খাই দিলে। তাৰপৰা বেটাও খাই দিলে, ভাত দুগৰা খাই পেলাই শুই দিলে। এতিয়া সি উঠিছে, উঠি পেলাই মোৰ লগত চানা খাইছে। এইফালে কণী তৰকাৰী বনাই দিলোঁ আৰু একো বনাব মন নগ'লে। আৰু ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদিহে আপোনালোকে চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো মানে বেছি দীঘল নকৰোঁ। এতিয়া ভাত চাত খাই শুই থাকোঁ, ভাগৰ লাগিছে আৰু বতৰটো মানে বেয়া, বতাহ মাৰি আছে, বৰষুণো দিব পাৰে। এতিয়ালৈকে বৰষুণ দিয়া নাই, কিন্তু বতাহ মাৰি আছে। ঠিক আছে তেতিয়াহ'লে ভাত চাত খাই মেলি শুই থাকোঁ আৰু আপোনালোকেও শুই থাকক। গুড নাইট আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব দেই। থেংক ইউ।